অভিনেত্ৰী আইমী বৰুৱা আৰু তেওঁৰ স্বামী তথা বিধায়ক পীযুষ হাজৰিকাৰ সম্পত্তিৰ তালিকা দেখি হতবাক হ'ব আপুনিও। মন্ত্ৰী পীযুষ হাজৰিকাৰ ক'ত কিমান গোপন সম্পত্তি আছে ভিডিঅ'টোৰ জৰিয়তে জানো আহকচোন। প্ৰথমে জনাব বিচাৰিছোঁ পীযুষ হাজৰিকাৰ অস্থাৱৰ সম্পত্তি ৩,৫২,৬২,২৭০ টকা। স্থাৱৰ সম্পত্তিৰ বজাৰ মূল্য ৪,৫৩,৩৭,৫৯১ টকা। পত্নী আইমী বৰুৱাৰ অস্থাৱৰ সম্পত্তি ৩,৫৪,৮৮,৭১৯ টকা। স্থাৱৰ সম্পত্তিৰ বজাৰ মূল্য ৫,৪০,১৫,০০০ টকা। ইয়াৰ উপৰিও গুৰগাঁও আৰু সোণাপুৰত আইমী বৰুৱাৰ আছে ফ্লেট। শালকুছি আৰু মৰিগাঁৱত আছে মাটি। হীৰাসহ প্ৰায় ৩৫,৬৫,০০০ টকাৰ সোণৰ অলংকাৰ আছে আইমী বৰুৱাৰ লগত।